Hey guys, welcome to my channel. আশা কৰোঁ আপোনালোক সকলো ভালে আছে, মোৰো ভালেই। এণ্ড আশা কৰোঁ আপোনালোকৰ দিৱালী খুব ভালেই গ'ল আৰু মোৰো ভালেই গ'ল। আৰু থাম্বনেইল চাই গম পালে চাগে আজি মই হোম টুৰ এটা দিব বিচাৰিছোঁ, যিহেতু মই আগতো হোম টুৰ দি থৈছোঁ। আৰু যদি চোৱা নাই তেতিয়াহ'লে লিংকটো মই তলত দি দিম, চাব। আৰু আগত হোম টুৰ দিছিলোঁ, কিন্তু তেতিয়া ইমান কমপ্লিট হোৱা নাছিলে ঘৰ, যিহেতু আমাৰ 3টা ফ্ল'ৰ আছে। আমি বৰ্তমান ডাউন ফ্ল'ৰত থাকোঁ। আৰু এতিয়া যিহেতু অকণমান অলমষ্ট মানে কমপ্লিট হৈ গ'ল আৰু 80% কমপ্লিট হৈ গ'ল বুলি ক'ব পাৰে। আৰু সেইকাৰণে ভাবিলোঁ যে অকণমান কিয়নো হোম টুৰ ভিডিঅ' বনাওঁ, অকণমান দেখাই দিওঁ আপোনালোকক। বিশেষ দেখুৱাবলৈ একো নাই, যিহেতু এতিয়ালৈকে আমি শ্বিফটিং হোৱা নাই। বহুতে সুধি আছিলে যে নতুন ঘৰত কেতিয়া শ্বিফ্ট হ'বা বুলি। যিহেতু এতিয়া নি বহুত সৰু আছে, সেইকাৰণে এতিয়া শ্বিফ্ট মানে কাৰণ এতিয়া নি বহুত সৰু আছে, সেইকাৰণে আমি তলতে থাকোঁ। যিহেতু মা দেউতাই ইমান ওপৰত অহা যোৱা কৰিব নোৱাৰে, মানে সেইকাৰণে আমি তলতে থাকোঁ। আৰু ফিউচাৰত থাকিম, যেতিয়া নিব অকণমান ডাঙৰ হৈ যাব তেতিয়া আমি ইয়াত শ্বিফ্ট হ'ম। তেতিয়াও মই আপোনালোকক শ্বেয়াৰ কৰিম যে আমি ঘৰটো কেনেকৈ সজাই ৰাখিছোঁ। তো এতিয়া বেছি কথা নকয়, ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজিৰ হোম টুৰ বনোৱা কাৰণটো হৈছে যে হয়তো এটা ধুনীয়া ঘৰ, আৰু এটা মানে ধুনীয়া ঘৰ হোৱাটো চবৰে ড্ৰিম থাকে ন। তেনেকৈ মোৰ এটা ড্ৰিম আছিলে, মানে ঘৰ কেনেকৈ হ'ব লাগে, মানে কেনেকৈ ষ্টাইলত সজাম বুলি। তেনেকৈ ঘৰ এটা বনাই দিছে আমাৰ মা দেউতাই, মানে মোৰ এখেতৰ মা দেউতাই। আমাৰ চবৰে হেঁপাহৰ ঘৰ হয়। আৰু হয়তো কোনোবা মানে ডিজাইন চাবলৈ বিচাৰি থাকে, কেনেকৈনো ডিজাইন দি ঘৰ বনাম। আৰু তেনেকৈ আৰু আমাৰ ঘৰটো কোনো ইঞ্জিনিয়াৰ মানে আৰু আমাৰ ঘৰতো কোনো ইঞ্জিনিয়াৰ ডিজাইন দিয়া নাই। আমাৰ এখেত আৰু মোৰ দেৱৰাকীয়ে ডিজাইন দিছিলে। চ' সেইটো ডিজাইন মতে ঘৰটো বনিছে আৰু বহুত ধুনীয়াকৈ বনাই দিছে। আৰু সেইটোৱে আপোনালোকক অকণমান দেখাই দিওঁ গ্লিমছটো। চাব। সোমাই পাই এনেকুৱা কমন ৰুম হৈছে এইটো। ইয়াত টিভি, চেয়াৰ এইবোৰ থোৱা যাব। পুটিন মাৰিবলৈ অকণমান আছেই, অকণমান কালাৰ পেইণ্ট কৰিবলৈ আছেই। ইয়াত টিভি এটা থাকিব, ৱাল টিভি। আৰু এই ডাইনিং টেবুলটো ইয়াত ৰখাৰ কাৰণটো হৈছে, যিহেতু আমি তলত নতুন মানে দিছোঁ ডাইনিং টেবুল, মই মাৰ ঘৰৰ পৰা আনিছিলোঁগৈ। আৰু এতিয়া মাৰটো ওপৰত থৈ দিছোঁ, মানে কেতিয়াবা আমি খানা চানা খালে ইয়াত বহোঁ, যিহেতু আপোনালোক দিৱালী ব্লগত চাইছেই। আৰু এনেকুৱা ইয়াত ফটো হওক বা টিভি থ'ম ফিউচাৰত। আৰু ইয়াত এনেকৈ চফা তফা ইয়াত থ'বলৈ আছে জেগা, আৰু বহুত স্পেচ আছে, ষ্টেপৰ তলকি বস্তু থ'ব পাৰিব। আৰু ইয়াত 2টা ৰুম আছে, চাওক। আৰু পূৰা হোৱাইট টাইলছ লগোৱা হৈছে, পূৰা হোৱাইট টাইলছ লগোৱা আছে। ইয়াত এনেকৈ খিৰিকী, যিহেতু ইয়াত 2টা ৰুম আছে। আৰু এইটো হৈছে ৰুম এটা। চ' গাইজ, এইটো মোৰ ফিউচাৰত ষ্টুডিঅ' ৰুম হ'ব, যদি মই ইউটিউবত ছাকচেছ হ'ম এদিন। এইটো মই ষ্টুডিঅ' হিচাপে বনাম ৰুমটো। আৰু আমাৰ বেডৰুমো হ'ব ইয়াতে। আৰু সেইফালে চুকত অকণমান জেগা আছে। ইয়াত মন্দিৰ, ইয়াত ভগৱানৰ ফটো নহওক বা কিবা কিবি থ'ম আৰু মানে বস্তু। এনেকৈ ৱাৰ্ড্ৰপো বনাব পাৰিব আপোনালোক ইয়াত। এনেকৈ ৱাৰ্ড্ৰপ হিচাপেও বনাম, নহ'লে মন্দিৰ থ'ম মানে ইয়াত। আৰু বহুত স্পেচ আছে ইয়াত, এনেকৈ। আৰু খিৰিকীটো বহুত ডাঙৰ, পোহৰ পৰি থাকিব মানে। ইয়াত খিৰিকী, গ্ৰিলবোৰো বহুত ডাঙৰ মানে ইয়াত মানে পোহৰটো বেছি ভালকৈ আহে, সেইকাৰণে এইটো ষ্টুডিঅ' ৰুম বনাম বুলি ভাবিছোঁ মই। আৰু দেখাই আছোঁ আৰু এটা ৰুম। আৰু ইয়াতে এটা ৰুম আছে, ছেইম ষ্টাইল। ইয়াত খালী খিৰিকী 2টা আছে, এইটো বেছি ভাল, খিৰিকী 2টা আছে। আৰু হয়তো ইয়াত নিবে ডাঙৰ হ'লে মানে নিবৰ কাৰণেও ৰুম এটা লাগে ন। তো নিবৰ কাৰণেও ৰুম এটা বনাম ইয়াত, নাৰ্চাৰী ৰুম এটা বনাম। চবৰে সপোন এটা থাকে ন, ঘৰ কেনেকৈ সজাম কেনেকৈ নাই, সেইবাবে মানে কৈ দিছোঁ আৰু কথাবোৰ চব ব্লগ। আৰু এতিয়া কিটচেনটো দেখুৱাওঁ। মেইন আমাৰ
মেইন মহিলাৰ কাৰণেতো কিটচেনটোৱে ভাল হ'ব লাগে মেইন। চ' সেইকাৰণে কিটচেনটো দেখাই দিছোঁ। কিটচেনটো বেছি ডাঙৰ নহয়, সৰু হয়, কিন্তু মানে সৰু হ'লেও ছিষ্টেমেটিক আছে আৰু ফিউচাৰলৈ আৰু মানে মডিফাই কৰিম। দেখাই দিছোঁ আপোনালোকক। এয়া কিটচেন হৈছে, কিটচেনৰ ওপৰত টাইলছ লগোৱা হৈছে। এয়া হৈছে চাৰ্জাৰ, ইয়াত গেছ চেছ থ'ব পাৰিব। আৰু ফিউচাৰত আমি ইয়াত মানে এনেকৈ বক্স থাকে যে সেইটো লগাম ভাবিছোঁ, বক্স এনেকৈ চুইচ বৰ্ড আছে আৰু খিৰিকী, কিটচেনতো খিৰিকী আছে। এয়া চাওক, এতিয়া আমাৰ বৰপেটাৰ ফিচাৰী দেখি পাই যায়। এইটো পূৰা চিচা টাইপ কিটচেন হয়, খুলিব পাৰে, দেখাই দিছোঁ খুলি। এনেকৈ চিচা টাইপটো খুলিবও পাৰে। আৰু ইয়াত সৰুকৈ বেচিন এটা আছে, বেচিন চিষ্টেমেটিক আছে আৰু কিটচেনটো অকণমানিকৈ জাষ্ট আহি বনাবহে লাগে, কাৰণ ডাইনিংটো আমাৰ বেলেগতে থাকিব। আৰু ইয়াতো এটা চুইচ বৰ্ড আছে, ইয়াত ফ্ৰিজ নহ'লেও ৱাশ্বিং মেচিন থ'ব পাৰিব। বাথৰুমটো দেখাই দিছোঁ আপোনালোকক। চ' বহুত দিন চফা চফি হোৱাই নাই, অকণমান লেতেৰাই হৈ আছে। সেয়া ৱাছৰুম, এয়া শ্বাৱাৰো আছে ইয়াত, তেনেকৈ পাইপ লগোৱা আছে। ইয়াতো টাইলছ লগাইছে। ঘৰ আৰু আমাৰ ঘৰৰ মোৰ মেইন পাৰ্টটো হৈছে বেলকনি, কাৰণ বেলকনিটো বহুতে প্ৰয়োজন। বেলকনিটো মই বহুত ধুনীয়াকৈ মানে এটা প্লান্ট মানে থ'ম, মানে বহুত ধুনীয়াকৈ মানে ফুল চুল লগাই থ'ম। আৰু টাইম স্পেণ্ড কৰিবৰ কাৰণেও বহুত ভাল, মানে ৰাতি বহিবলৈ হওক বা দিনতো, মানে গৰম দিনত হাৱা চাৱা মাৰি থাকে ন, বতাহ চতাহটো বহুত ভাল লাগে, মানে বাল্কনিটো মেইন। চ' দেখাই দিছোঁ বাল্কনিটো। আৰু ওপৰত ফল চিলিং দেখিছে চাগে, বহুত ধুনীয়া ধুনীয়া কালাৰ লগাইছে ফল চিলিং। সেইটো মই ৰাতি দেখুৱাম, কাৰণ ৰাতি ভিউটো বহুত ধুনীয়া আহে। তাৰে মই ভিডিঅ' দেখাই দিম আপোনালোকক ফল চিলিংবোৰৰ। সেইটোৱে আছিলে মোৰ আজিৰ ভিডিঅ'। আৰু বিশেষ একো দেখুৱাবলৈ নাই, কাৰণ আমি ছেট হোৱাই নাই। আৰু যেতিয়া ফিউচাৰত হ'ম তেতিয়া দেখুৱাম। মই এনে ডিজাইনটো আমাৰ ঘৰনো কেনেকৈ বনাইছে আৰু কিমান কমপ্লিট হৈছেগৈ, মই সেইটোৱে শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ লগত। চ' সেইটোৱে মই শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ লগত। আৰু কিছুমানৰ হেল্প হয় যদি প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু চ' সেয়াই, আৰু ঘৰটো কেনেকুৱা লাগিছে ডিজাইনবোৰ মোক কমেণ্ট কৰি জনাই দিব।